মাত্ৰ এটা কলম আৰু এখন পেপাৰৰ সহায়ত আপোনাৰ ষ্ট্ৰেছ টেনচন একেবাৰে নাইকিয়া হৈ যাব কিন্তু কেনেকৈ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক আমাৰ শৰীৰত ষ্ট্ৰেছ বা টেনচন কিয় হয় এইটো এটা হৰমন কৰ্টিসল হৰমনৰ বাবে হয় কৰ্টিসল হৰমনৰ যেতিয়া পৰিমাণ শৰীৰত বাঢ়ি যায় তেতিয়া আমাৰ ষ্ট্ৰেছ আৰু টেনচন হোৱা দেখা যায় পিছে কৰ্টিসল হৰমনটো এটা বেয়া হৰমন নহয় আপোনাৰ শৰীৰত যদি কৰ্টিসল থাকে তেতিয়াহে আপুনি ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায় কিন্তু আপোনাৰ শৰীৰত যেতিয়া কৰ্টিসলৰ পৰিমাণ বাঢ়ি যায় বাঢ়ি গলে আপোনাৰ বুকু ধপধপায় আপোনাৰ উশাহ নিশাহ ছুটি হৈ যায় আপোনাৰ মনত ভয় ভয় লাগে চিন্তা বেছিকৈ হয় আৰু এনেকুৱা বিভিন্ন ধৰণৰ বেলেগ বেলেগ সিম্পটমছে দেখা দিয়ে আপোনাৰ যেতিয়া ষ্ট্ৰেছ আৰু টেনচন হৈ থাকে আপুনি এনেকৈ এটা কলম আৰু এনেকৈ এখন পেজ লৈ ল'ব পেজখনত আপুনি কলমেৰে এনেকৈ ঢৌ আঁকিব কিন্তু আপুনি এই ঢৌটো কি হিচাপত আঁকিব আপুনি উশাহ যেনেকৈ লৈ আছে আপুনি যদি উশাহটো এনেকৈ ছুটিকৈ লৈ আছে উশাহ নিশাহ লোৱাৰ লগে লগে উশাহটো ল'লে আৰু এৰিলে আকৌ উশাহ ল'লে আৰু এৰিলে আপোনাৰ যেতিয়া টেনচন হৈ থাকে আপুনি দেখিব যে আপোনাৰ উশাহ নিশাহ লোৱা যিটো ঢৌ একেবাৰে ছুটি হৈ আছে আপুনি কি কৰিব আপুনি কলমেৰে উখ এনেকৈ ঢৌ আঁকিব আৰু লগতে আপুনি উশাহটো এনেকৈ ল'ব আৰু লাহে লাহে কলমটো তললৈ নিব আপুনি চেষ্টা কৰিব ঢৌটো যেনেকৈ ডাঙৰ হৈ গৈ আছে আৰু আপোনাৰ সেনেকৈ উশাহ নিশাহটোও দীঘল হৈ আছে শেষত আপোনাৰ পেজটো এনেকৈ উখ ঢৌৰে যেতিয়া ভৰি পৰিব আপোনাৰ মনটোত থকা টেনচন ষ্ট্ৰেছও দূৰ হৈ যাব কিন্তু কেনেকৈ আপুনি যেতিয়া দীঘলকৈ উশাহ নিশাহ লয় আপোনাৰ শৰীৰত কৰ্টিসল হৰমনৰ পৰিমাণ কমি যায় আপোনাৰ মনটো ঠাণ্ডা হৈ যায় বহুত জয় ভিডিঅ' কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ